তো বন্ধুসকল মই ইলিয়াস আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিয়ান ছাপোৰ্ট ইউটিউব চেনেল। আজি ৰাজ্যৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটিয়ে হৈছে RRB RRC গ্ৰুপ ডি এক্সাম 2021। অচিৰে ৰেলেৰে 1,03,000 গ্ৰুপ ডিৰ পদত নিযুক্তি, শীঘ্ৰেই পৰীক্ষাৰ তাৰিখ ঘোষণাৰ সম্ভাৱনা। 2019 মাৰ্চ মাহতে ৰেলৱেৰ 1,03,000 গ্ৰুপ ডিৰ পদত নিযুক্তিৰ বাবে বিজ্ঞাপন দিয়া হৈছিল। ৰেলৱে নিযুক্তি বোৰ্ড RRBৰ গ্ৰুপ ডিৰ পৰীক্ষাৰ জাননী অচিৰে প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। 2019 অক্টোবৰতেই অনুষ্ঠিত হ'ব লগা পৰীক্ষাটো সময়তে অনুষ্ঠিত নহ'ল। পিছত কৰোনাৰ কাৰণে এই পৰ্যন্ত স্থবিৰ হৈ আছে ৰেলৱেৰ গ্ৰুপ ডিৰ পৰীক্ষা। RRB NTPCৰ পৰীক্ষা সমাপ্ত হোৱাৰ পিছত গ্ৰুপ ডিৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। 2019 মাৰ্চ মাহতেই ৰেলৱে 1,03,000 গ্ৰুপ ডিৰ পদত নিযুক্তিৰ বাবে এতিয়ালৈকে এই নিযুক্তিৰ বাবে পৰীক্ষাৰ দিন ঘোষণা কৰা হোৱা নাই। RRB NTPCৰ সপ্তম পৰ্যায়ৰ পৰীক্ষা 31 জুলাইত সমাপ্ত হ'ল। এনে পৰিপ্ৰেক্ষিতত বিভিন্ন বাতৰিত প্ৰকাশ পোৱা মতে অতি শীঘ্ৰেই গ্ৰুপ ডিৰ পৰীক্ষাৰ তাৰিখ ঘোষণাৰ সম্ভাৱনা আছে। অৱশ্যে এই পৰ্যন্ত ৰেলৱে ৰিকুৱাৰ্ডৰ পৰা কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই। উল্লেখ্য যে তিনিটা পৰ্যায়ত এই নিযুক্তি প্ৰক্ৰিয়া। প্ৰথমে লিখিত পৰীক্ষাৰ জৰিয়তে প্ৰাৰ্থী বাছনি কৰা হ'ব, দ্বিতীয়তে শাৰীৰিক দক্ষতা পৰীক্ষা হ'ব আৰু তৃতীয়তে হ'ব মেডিকেল পৰীক্ষা আৰু নথিপত্ৰৰ পৰীক্ষণ। এই সকলো স্তৰত উত্তীৰ্ণসকলেহে চূড়ান্ত বাছনিৰ জৰিয়তে নিযুক্তি লাভ কৰিব। ধন্যবাদ। আমাৰ এই ভিডিঅ' চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।